হেল্ল' গাইজ ৱেলকাম টু মাই মিনি ব্লগ। আজি মানে মোৰ ভণ্টি চাইকেল এখন লওঁ বুলি চেণ্টাৰ আহিলোঁ আৰু ৰ'বচোন না চেণ্টাৰ অহাৰ আগত মেইন কথাটোলৈ যাওঁ। মোৰ মানে চাৰ্জাৰডাল ছিগি গ'ল, উপায় নাই। চাৰ্জাৰডালৰ টেপটো মাৰি লৈ পেলাই মই মানে ওলাবলৈ বুলি ওলালোঁ। ওলাই মেলি আকৌ দেখিছোঁ ঘড়ীটো বেয়া হ'ল, উপায় নাই। তাৰপিছত এতিয়া বেলেগ এটা ঘড়ীকে পিন্ধি লৈছোঁ আৰু পিন্ধি লৈ পেলাই মই যাওঁ চেণ্টাৰলৈ বুলি। আৰু চেণ্টাৰলৈ আহি পেলাই যে চাইকেল দোকানখনত সোমাইছোঁ মানে চাবতো লাগিবই। আৰু মই মানে ইমান চোৱা চিতা মানে ওচৰতে আৰু এখন আছে, সেইখনলৈ আমি নগ'লোঁ। সন্মুখখনতে সোমাই পেলাই আমি চাইকেলখন ল'লোঁ। আৰু মোৰ আকৌ এইবোৰ চাইকেল বহুত ভাল লাগে, কেতিয়াবা ল'ব লাগিব আকৌ এবাৰ। আগতে মই লৈছিলোঁ, আকৌ এতিয়া বেলেগে ল'ব, বুজি পালেই আৰু মানে এনেকৈয়ে মই ভিডিঅ'টো মানে দেখাই গৈ আছোঁ। আৰু এনেকৈনো কিমান সময় ৰখি থাকিম, তাকে এইখন চাইকেলখন ভণ্টি এইখনকে ল'লে বোলে, এতিয়া এইখন ভাল লাগিল বোলে মাহঁতৰ। আৰু এইখনকে দেখাই লৈ পেলাই কিমানো ৰখি থাকিম, মিট এংগল এটাকে খাই লওঁ বুলি দোকানখনলৈ গৈ মিট এংগল এটা কিনি ল'লোঁ। আৰু শেষত মই আকৌ আইচক্ৰীম এটা খাই বাই বাই দিছোঁ। আইচক্ৰীম এটা খাওঁ আৰু সকলোকে দিছোঁ বাই বাই। আকৌ আহিম মই এটা ভিডিঅ' লৈ।